কেএছআৰ সভাপতি চেমছন তেৰণৰ ভাষণত চিএম তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে কুট মন্তব্যৰ অভিযোগ তীব্ৰ প্ৰতিক্ৰিয়া ৰংহাঙৰ লগতে বিজেপি কৰ্মী কেএছআৰ পুনৰ সংবাদমেল নীলি পৰিষদ সমষ্টি এলেকাত উন্নয়নৰ উকমুকনি পাণ্ডৱ বিবৰ্জিত তাৰাপুঙত বিধায়ক ডাক্তৰ নুমল মুমিনেৰে পৰিষদ দল উপস্থিত হৈ পৰিদৰ্শন কৰিলে ৰঙালী ৰঙেৰে বিধৌত ৰাজ্য লংকাটো বিহুটিক লৈ উখল মাখল পৰিৱেশ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমছন তেৰণৰ বিৰুদ্ধে ক্ষুব্ধ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং তেওঁৰ বিৰুদ্ধে কৰা কুট মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্ৰ নেতাগৰাকীক শীঘ্ৰে ক্ষমা প্ৰাৰ্থনাৰ দাবী বিথুং ৰেংথেমা পৰিষদৰ বিজেপি সমৰ্থকসকলে ইয়াকে কেন্দ্ৰ কৰি কলঙাত অৱস্থিত গড়কপ্তানি ডাক বাংলাত সোমবাৰে মুখ্য কাৰ্যবাহীৰ বিৰুদ্ধে ছাত্ৰ নেতাগৰাকীয়ে কৰা মন্তব্যত ক্ষুব্ধ শতাধিক বিজেপি কৰ্মী সমাৱেশ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমছন তেৰণৰ বিৰুদ্ধে হৈছে তীব্ৰ ক্ষোভিত কিন্তু কিয় এই প্ৰচণ্ড ক্ষোভ তুলিৰামৰ হয় ছাত্ৰ নেতা চেমছন তেৰণে হেনো ছাত্ৰ সন্থাৰ এখন সভাত স্বায়ত্তশাসিত পৰিষদৰ কেতবোৰ দুৰ্বলতা আৰু ব্যৰ্থতাৰ সম্পৰ্কে ভাষণ প্ৰদান কৰিবলৈ গৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি শাসকীয় দলক বন গাহৰিৰ সৈতে ৰিজনি দিয়াৰ অভিযোগ তোলে এই অভিযোগ তোলে মুখ্য কাৰ্যবাহীৰ গৃহ সমষ্টিৰ বিজেপি কৰ্মীয়ে ছাত্ৰ নেতাগৰাকীৰ মন্তব্যত কেন্দ্ৰ কৰি প্ৰায় শতাধিক উত্তেজিত কৰ্মীয়ে ছাত্ৰ নেতা চেমছন তেৰণক ভুল স্বীকাৰ কৰি ৰাজহুৱা ক্ষমা প্ৰাৰ্থনাৰ দাবী তোলে অন্যথা আইনৰ জৰিয়তে বিহিত ব্যৱস্থা লোৱাৰ লগতে আৰক্ষী থানাটো এজাহাৰ দিয়াৰ হুংকাৰ দিয়ে বিজেপি কৰ্মীসকলে আনহাতে ইফালে ছাত্ৰ সংগঠনে খেৰনিত অৱস্থিত কৃষি বিভাগৰ পৰিদৰ্শন বাংলোত এখন সংবাদমেল আয়োজন কৰে আৰু ছাত্ৰ নেতা চেমছন তেৰণে এই সংক্ৰান্তত স্পষ্টীকৰণ দি কয় যে চিএম ডাঙৰীয়াক সমাজক হেয় প্ৰতিপন্ন কৰাৰ ইচ্ছা মোৰ নাই অনিচ্ছাকৃতভাৱে মোৰ জিভা পিছলি গ'ল গতিকে এই ক্ষেত্ৰত যদি চিএম ডাঙৰীয়াৰ মনত আঘাত পাইছে তেন্তে মই ব্যৱহাৰ কৰা উক্ত শব্দ উঠাই লৈছোঁ বুলি সংবাদমেলত সদৰি কৰে ইফালে একেখন সংবাদমেলত ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক মণ্ডল ইংঘিয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এগৰাকী দায়িত্বশীল মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সাধাৰণ এটা কথাক সহ্য কৰিব নোৱাৰি প্ৰত্যুত্তৰ দিবলৈ সম্প্ৰতি গালিগালাজ দিয়াৰ উপৰি ভাবুকি প্ৰদান কৰাটো অতি দুৰ্ভাগ্যজনক গতিকে ছাত্ৰ নেতা চেমছন নহয় তুলিৰামেহে ওলোটাকৈ ছাত্ৰ সংগঠনৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলি সাংবাদিকৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বুলি আমি চেমছন তেৰণ বুলি আমি গম পাইছোঁ তেখেতে মানে যোৱাকালি যিটো হাবাইপুৰত যিটো তেখেতে মিটিং এখন কৰিছিলে তাত কাৰ্বি ভাষাত তেখেতে যিটো ভাষণ দিছে ভাষণ দিয়াত মানে তেখেতে কালি তুলিৰাম ৰংহাং কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কথাই কৈ মানে তেখেতে এই জংগলী গাহৰিৰ লগত তুলনা কৰিছে আৰু অসমৰ জনপ্ৰিয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো তেখেতকো গাহৰিৰ লগত ৰিজাইছে তেনেধৰণে কৰাৰ কাৰণে আমাৰ দলে মানে যিটো আমাৰ দলৰ নেতা আমাৰ নেতাক যদি গাহৰিৰ লগত ৰিজাইছে তেতিয়াহ'লে আমিও গাহৰিৰ নিচিনা হৈ আছে ক্ষমা বুলি নহয় মই ক্লেৰিফিকেশ্যন এটা দিম আৰু মই ভাবোঁ যে সেইটো মই মানে মোৰ ভাষণত মই যিটো শ্লিপ অফ টাং বুলি কৈছে এইখিনিতে মানে মই যথেষ্ট বুলি ভাবিছোঁ কাৰণ মোৰ শ্লিপ অফ টাং বুলি মানুহ চবে ভুল কৰে গতিকে মই স্পীচ কিবা কওঁতে যদি মোৰ মাজৰ কিবা এটা যদি কিবা আছে ভেৰি আনফৰ্চুনেট গতিকে মই এই শ্লিপ অফ টাং বুলি কওঁতে সেইটো তাৰমানে মই ভাবিলোঁ এইটোৱে চাফিচিয়েণ্ট বুলি মই ভাবোঁ কাৰণ মোৰ ইণ্টেনশ্যনটো বেয়া নাছিলে আচলতে সেইকাৰণে আমি গোটেইটো আমি দল আমাৰ বিজেপি দলে বিথুং সমষ্টিৰ বিজেপি দলে আজি তেখেতসকলক খোলাকৈ আমি তেখেতৰ লগত কথা পাতিম আৰু যদি তেখেতে যদি মাপ যদি নোখোজে এই গোটেইটো এতিয়া গোটেই পৃথিৱীতে ফেচবুকত আপলোড কৰিছে আমি আপোনালোকক কণ্টেক্ট পাছতে আমি যিটো তেখেতে ভাষণ দিছে এই ভাষণ দিয়াটো আমি তেখেতৰ পৰিয়াল বা তেখেতে যদি আহে সন্মুখতে আমি মাইকত আমি এই ফেচবুকৰ হেৰিটো
আমি শুনাম আমাৰ ৰাইজক সেইকাৰণে আজি এই প্ৰতিবাদটো আমি কৰিবলৈ আহিছোঁ আৰু তেখেতসকলে যদি মাপ নোখোজে বা আমাৰ ওপৰত যদি ভুল হৈ যায় যদি স্বীকাৰ নকৰে তেতিয়া আইনগতভাৱে আমি ডংকা আউটপোষ্টত আমি এজাহাৰ এটা দাখিল কৰি আহিম ৰিফাৰেঞ্চ লৈছে সেই ৰিফাৰেঞ্চত যদি কিবা এটা কাৰণত এখেতক আঘাত কৰিছে বুলি এখেতে নিজে ভাবি লৈছে কিন্তু এখেতে যদি নিজে ভাবি লৈছে তেতিয়াহ'লে এখেতে কৈছে যে শ্লীপকতা গতিকে ইয়াত আমি মানে ইয়াত ক্ষমা বিচাৰিবলৈ কোনো কাৰণো নাই আৰু আমি কাৰণো নাই বুলি আমি ধৰি লৈছোঁ আৰু কাৰণ এই বিষয়টো এখেতে মানে ৰাজনীতিয়ে কৰিব বিচাৰিছে নে কি কৰিব বিচাৰে এখেতৰ আমাৰ প্ৰেচিডেণ্ট ইমান দিনৰ পৰা যে এখেতৰ ক্লাছত এখেতৰ যিটো ফেলাৰ সেইবিলাক মাত মাতি আহিছে কাৰণে সেইটো মানে হেৰি ৰাখি ৰাখিবৰ কাৰণে এই হেৰিটো ভৌত ৰাখিবৰ কাৰণে এই বস্তুটো মানে তুলিৰাম ৰংহাঙে নিজে এইবিলাক মানে উদ্যোগ ল'ব পাৰে সেইবুলি আমি ধৰি লৈছোঁ তোমাৰ ঘৰত আজি মানুহ পঠাই দিম আজি মানুহ পঠিয়াম তোমাক পিটিম তেনে কৈছে এই বিষয়টো আমি এনে কোৱা নাই ফোনত আমাৰ ভইচ ৰেকৰ্ড আছে গতিকে সেই ভইচ ৰেকৰ্ডটো আপোনালোকে পাব গতিকে তুলিৰাম ৰংহাঙৰ কি ইণ্টেনশ্যন আছে ইয়াত যে নিজৰ যে ফেলাৰ যিটো চৰকাৰ যিটো বৰ্তমান যিটো সেই চৰকাৰটো ফেলাৰ সেই নিজৰ ফেলাৰটো ঢাকি থাকিব বিচাৰিবৰ কাৰণে এওঁৰ এগেইনষ্টত যদি কোনোবা যদি মাত মাতে এওঁলোকক মানে ধমকিয়ে বা তেওঁ পালে যিটো গুণ্ডা যিটো গ্ৰুপবিলাকক পঠিয়াই পেলাই এওঁলোকক দমন কৰিব বিচাৰে খেৰণীৰ পৰা বীৰেন ইংখ ৰিপৰ্ট কাট নিউজ এবাৰ নীলিপ পৰিষদীয় সমষ্টি তাৰাপুং এলেকাত উন্নয়নৰ উকমুকনি পাণ্ডৱৰো বিবৰ্জিত তাৰাপুঙত সোমবাৰে দলে বলে উপস্থিত হ'ল কেইবাগৰাকী পৰিষদৰ স্থানীয় বিধায়ক ডাক্তৰ নুমল মুমিন যুগ যুগ ধৰি কাৰ্বি পৰিষদীয় চৰকাৰৰ পৰা চূড়ান্তভাৱে বঞ্চিত অৱহেলিত প্ৰতাৰিত দুখীয়া পিছপৰা তাৰাপুংবাসী ৰাইজক কি ক'লে আৰু কি প্ৰতিশ্ৰুতি দিলে ডাক্তৰ মুমিনে জানিবলৈ চাওঁ আহক এই প্ৰতিবেদন দৃশ্যটো মন কৰক কি বুলি ক'ব আপুনি পুৰণা কোনো এৰাবাৰী পৰিত্যক্ত ঘৰ টিভি পৰ্দাত ভালকৈ মন কৰক জিলিকি উঠা সাইনবোৰ্ডটোৱে কৈ আছে নিজৰ পৰিচয় এয়া বিথিলাংছ এলপি স্কুল আছে পৰিষদীয় নীলিপ সমষ্টিৰ বৰপুং এলেকাত আছে এখন এলপি স্কুল ওপৰত টিনপাত আছে কিন্তু বেৰা নাই খোলা স্কুলখনতে চলে পাঠদান উপায়ো নাই এনে এখন পিছপৰা এলেকাত এতিয়া আৰম্ভ হ'বই নেকি উন্নয়নৰ হয় কাৰ্বি পৰিষদৰ সদস্য মুকুট মহন্ত আৰু নীলিপ পৰিষদীয় জনপ্ৰতিনিধি পবিত্ৰ ৰংপি প্ৰমুখ্যে বিজেপিৰ নেতা কেইবাগৰাকীৰে বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মুমিনে পৰিষদীয় নীলিপ সমষ্টিত উপস্থিত হৈয়ে বৰপুং এলেকা পৰিভ্ৰমণ কৰাই নহয় সুখ দুখ আৰু অভাৱ অভিযোগৰ ভুললে দুখীয়া পিছপৰা ৰাইজৰ আজি আমি মোৰ লগত এনএসি পবিত্ৰ ৰংপি আৰু মুকুট মহন্তৰ লগত আমি বিথিলাংছ চকীহোলাৰ পৰা 26 কিলোমিটাৰ দূৰত আৰু দুৰ্গম এলেকাত ৰাস্তা পদূলিও বহুত বেয়া অৱস্থা 26 কিলোমিটাৰ আমাৰ সময় লাগে 3 ঘণ্টা আৰু তাত বিথিলাংছত আমি আজি এটা এলপি স্কুলৰ 10 লাখ টকা MLA LED ফাণ্ডৰ পৰা দি দুটা এডিশ্যনেল ক্লাছৰুমৰ কাৰণে আমি আজি আধাৰশিলা স্থাপন কৰিলোঁ আৰু এই দুৰ্গম এলেকাত যি বিল্ডিঙৰ অৱস্থা আপোনালোকে দেখিছে সেই বিল্ডিংখন আমি ধুনীয়াকৈ বনাই ৰাইজক উপহাৰ দিবলৈ কাৰণে মোৰ MLA ফাণ্ডৰ পৰা 10 লাখ টকা অনুদান আগবঢ়ালোঁ আৰু তাৰে কাম আজি আৰম্ভ কৰিলোঁ দুখীয়া ৰাইজৰে এক সভাত মিলিত হৈ মুক্তভাৱে ঘোষণা কৰিলে বিধায়ক পুঁজিৰ পৰা 10 লাখ টকাৰ ব্যয় সাপেক্ষে এখন এলপি স্কুল সাজি দিয়াৰ আৰু প্ৰতিশ্ৰুতি দিলে তাৰাপুঙলৈ সুচল যাতায়াত কৰিব পৰাকৈ ভাল এখন পথ বিধায়কৰ এই কথাত আনন্দিত উপস্থিত ৰাইজ হাত চাপৰি বজাই দিলে সমৰ্থন প্ৰিয় নেতাগৰাকীৰ বক্তব্যত যদিও নেতাগৰাকীৰ এই প্ৰতিশ্ৰুতি বাস্তৱত কিমান কাৰ্যকৰী হ'ব হেয়া অনাগত সময়বোৰতহে হ'ব লক্ষণীয় নীলিপৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ অসমীয়া জাতিৰ জীৱন আয়ুষৰ ৰেখা স্বৰূপ হেঁপাহৰ বিহুটিক লৈ এতিয়া উখল মাখল সমগ্ৰ ৰাজ্য ঢোল পেপা মাতৰ লগতে ডেকা গাভৰু গীত মাতেৰে পাহাৰ ভৈয়াম সৰ্বত্ৰে এতিয়া মাথো ৰঙালী বিহুৰ আনন্দৰ উল্লাস
পিছে ৰঙালী এই উৎসাহত পিছ পৰি ৰোৱা নাই লংকা তিনিআলিবাসী বহাগৰ প্ৰথম দিনাই এইদৰে সাজি কাচি ওলাই আহিল কণ কণ শিশুৰ লগতে জীয়ৰী বোৱাৰী কিয়নো হেঁপাহৰ বিহুটো যেতিয়া চোতালত কেনেকৈ বিহু এপাক নৰচাকৈ থাকিব পাৰি সেয়েহে নাহৰ সমন্বয় গোষ্ঠীৰ এই জীয়ৰী বোৱাৰীয়ে দলে বলে ওলাই আহি বিহু গীত গাই মুকলিকৈ পৰিৱেশন কৰিলে বিহু নৃত্য ইয়াত আমাৰ জাতিগোষ্ঠীৰ বিভিন্ন জাতি আছে ডিমাচাও আছে কাৰ্বি আছে নেপালী আছে সম্পূৰ্ণ মানুহবিলাকে লগ খাই পেলাই বিহুটি পাতে গত বছৰটো এইবাৰো নাহৰ সমন্বয় গোষ্ঠীয়ে হুঁচৰি পৰিৱেশন কৰি পেলাই প্ৰত্যেকৰ ঘৰত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকৰ ঘৰত গৈ পেলাই হুঁচৰি পৰিৱেশন কৰি পেলাই এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে মানুহ আমি বসবাস কৰোঁ কিন্তু আমি সকলো হিন্দু মুছলিম একাকাৰ হৈ আমি ইয়াত আজি 3 বছৰ ধৰি আমি বিহু উদযাপন কৰি আহিছোঁ আজি পহিলা বহাগ হিচাপে আজি আমি ইয়াৰ বিহু আৰম্ভ কৰিছোঁ আৰু অহা 30 এপ্ৰিল আৰু 1 মে তাৰিখে আমি ইয়াত নাহৰ সমন্বয় গোষ্ঠীৰ তৰফৰ পৰা সদৌ অসম ভিত্তিত বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম লংকাৰ পৰা বিশেষ প্ৰতিবেদক লংকা সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. এবাৰ ৰঙালী বিহু কাৰ্বি আংলং ৰাইজৰ যাতে সুখ শান্তি থাকিবৰ কাৰণে মোৰ ফালৰ পৰা মই কাৰ্বি আংলং ৰাইজৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ যাতে কাৰ্বি আংলঙৰ শান্তি বজাই ৰাখি ৰাইজে এবাৰ উৎসৱ ৰঙালী বিহু যাতে ফূৰ্তি আনন্দৰে এই বিহুতে যাতে পাৰ হয় আৰু সকলো জাতি জনজাতি অসমীয়াৰ পৰা আৰম্ভ হৈ সকলো জাতি জনজাতি একেলগে মিলি প্ৰীতি যাতে সেই বিহুটো যাতে উদযাপন কৰে পালন কৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কাৰ্যক্ৰম শান্তি যাতে বজাই ৰাখে এই বিহুৰ পৰা যাতে আনন্দ ফূৰ্তি হাঁহি মুখেৰে সকলোৱে মিলি প্ৰীতি যাতে কাৰ্বি আংলঙৰ লগতে অসমৰ ৰাইজে যাতে একেলগে কাম কৰিবৰ কাৰণে মই সকলো কাৰ্বি আংলঙৰ বাসীৰ আন্তৰিক অভিনন্দন আৰু জ্ঞাপন কৰিছোঁ তোমাৰ যৌৱনে ঐ জান কৰিছে আমনি কি জানো কৰিলা ঐ মুখে ৰঙামনি আতৰি আতৰি ঐ জান থাকিব Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant Lounge. For reservation, contact 9957381813 or 8638462619 or 8812998125. Kanch Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই
কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ সহকাৰী ভূমি বন্দোবস্তি আৰু ৰাজহ বিভাগে এডোখৰ মাটিৰ বাবে দুজনৰ নামত মাটি পট্টা প্ৰদান কৰা তথ্য সম্পত্তি আহিছে পোহৰলৈ কেএছএ নেতৃত্বৰ প্ৰশ্ন এনে কেনেকৈ সম্ভৱ হ'ল ছাত্ৰৰ নেতৃত্বৰ দাবী এনে অবৈধ ভূমি মাফিয়া সংগ দিয়া অথবা সহায়ৰ হাত আগবঢ়োৱা মণ্ডল কেইজনৰ অচিৰে চাকৰি কৰ্তন কৰিব লাগে কাৰ্বি আংলং নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত বিগত বহু বছৰৰে পৰা ভূ মাফিয়াৰ দপদপনিৰ খবৰ সঘনে সংবাদ শিৰোনামা দখল কৰি আহিছে ভূ মাফিয়াৰ পৃষ্ঠপোষকতাত সীমান্তৱৰ্তী এলেকা প্ৰায় সঘনে নগাৰ দখললৈ গৈ আছে খবৰ কাগজে পত্ৰে বা আন বৈদ্যুতিক মাধ্যমত বিভিন্ন সময়ত ছাত্ৰ সংগঠন বিভিন্ন সামাজিক সংগঠনৰ পৃষ্ঠপোষকতাত তথা সাংবাদিকসকলেও প্ৰতিবেদন আকাৰে প্ৰকাশ কৰি আহিছে যদিও জিলা প্ৰশাসন তথা কাৰ্বি পৰিষদৰ শাসক গোষ্ঠীৰ উদাসীনতাত শ বিঘা মাটি অবৈধভাৱে ভূ মাফিয়াৰ হাতলৈ গৈ আছে যোৱা 9 এপ্ৰিলৰ ঘটনাক লৈ কেএছএ গুৰ্খা ছাত্ৰ সন্থাই মিলি উক্ত বিতৰ্কিত এলেকাত পুনৰ তদন্তৰ বাবে যায় 15 এপ্ৰিলৰ দিনা তদন্তত উক্ত সীমান্তৱৰ্তী এলেকাৰ সদাৰ টিমুং ইন্দ্ৰতেৰাং আৰু চন্দ্ৰক নামৰ তিনিটা ব্যক্তিৰ পট্টা বিভাগে আন এজনৰ নামতো ইতিমধ্যে ইছ্যু কৰা মাটিৰ পট্টা দেখা পায় এই গোটেই মাটি ভূ মাফিয়া বিপুল উৰ্ফে বাবুল ৰয়ে নিজৰ নামলৈ হস্তান্তৰ কৰি পেলায় এয়া কেনেকৈ সম্ভৱ হ'ল ইত্যাদি ওপৰত জানিবলৈ বিচাৰোতে ছাত্ৰ নেতৃত্বসকলৰ ওপৰত খৰ্গহস্ত আন ভূ মাফিয়া বাপন শৰ্মাই পকেটৰ পৰা পিস্তল উলিয়াই ভীতি প্ৰদৰ্শন কৰে উল্লেখ্য এই সম্পৰ্কে কেএছএ নেতৃত্ব ইতিমধ্যে জিলা উপায়ুক্ত কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু বোকাজানৰ বিধায়কক তথ্য সহকাৰে জানিব দিয়া বুলি আজি সংবাদমেলত সদৰি কৰিছে কথাটো মানা নাই সেইকাৰণে আমাৰ কেএছএক এইটো কথাটো জনাই পেলাই আমি এয়াৰ অফিচাৰবিলাকক লগতে লৈ পেলাই যোৱাকালি আমি গৈছিলোঁ তাত ইনস্পেকশ্যন কৰিবলৈ গৈছিলোঁ সেই ইনস্পেকশ্যন কৰিবলৈ যোৱাত আমি অতি দুৰ্ভাগ্যজনক এটা ঘটনা পাইছোঁ সেই ঘটনাটো হৈছে যে তাত ভূ মাফিয়া বাপন শৰ্মা বুলি এজন সোমাই ওলাই আহিছে সেই বাপন শৰ্মাই তাৰমানে একেটা মাটিতে এয়াৰ অফিচৰ যিটো মণ্ডল হাজনু তেৰাং আৰু এইটো দৈমাৰীৰ লগত লৈ পেলাই সেই ডাবুল পটা বনোৱাত তেখেতে ইনভলভ হৈ আছে ইমান এটা ডাঙৰ ঘটনাবোৰ হৈ আছে তেখেত এইটো সন্দৰ্ভত কিবা ইনিচিয়েটিভ ল'বনে আৰু আমি আশা কৰিছোঁ যে অনাগত দিনবোৰত আমাৰ লোকেল MLA ছাৰে অতি শীঘ্ৰে ল' এণ্ড অৰ্ডাৰ অথৰিটি হৈ বা তেখেতৰ গুড এডমিনিষ্ট্ৰেশ্যন হৈ এই ডুৱেল চিটিজেনশ্বিপ আৰু যিটো ল' এণ্ড অৰ্ডাৰ যিটো কাম যাতে তাত আৰু পুনৰ এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা আৰু ভূ মাফিয়াবিলাকক অতি শীঘ্ৰে যাতে যেন এৰেষ্ট কৰে এইটো ষ্টেপ তেখেতে যদি লয় আমি কাৰ্বি ছাত্ৰ সন্থাৰ পৰা তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰা হ'ব বংগল ইংখি ৰিপৰ্ট কাট নিউজ চৌদিশে ৰঙালী বতৰ এই ৰঙালী বতৰতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি পশ্চিম কাৰ্বি আংলং জিলাত ৰাইজৰ কাষ চাপি প্ৰদান কৰিছে বহুকেইটা আঁচনি বহাগৰ প্ৰথমটো দিনটোতে মুখ্য কাৰ্যবাহী সদস্যজনে নিজ সমষ্টি বিথুং ৰেংথেমাৰ কেইবাটাও দুখীয়া পৰিয়ালক প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী আৱাস আঁচনি গৃহ তাৰ উপৰিও সমষ্টিটোত কেইবাটাও মুকলি মঞ্চ বাউণ্ডাৰী ৱাল বিদ্যালয় অতিৰিক্ত ভৱন আদি মুকলি কৰে শুভ উদ্বোধনী অনুষ্ঠান সমূহত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে লগ দিয়ে বিথুং ৰেংথেমাৰ পৰিষদীয় সমষ্টি VDC অধ্যক্ষ ৰামচন্দ্ৰ ৰংপি দিত্তলাল হাছনু আদি বহুকেইজন বিজেপি নেতাই বৈঠালাংছৰ পৰা চাচন ইংহিৰ ৰিপৰ্ট কাট নিউজ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ ওপৰত প্ৰচণ্ড ক্ষোভ জাহিৰ কৰিলে কাৰ্বি আংলং ইউনাইটেড পিপলছৰ নেতৃত্বই অভিযোগ তুলিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি এটাও ৰক্ষাৰ পালন নকৰাৰ বিগত 2014 চনত সাংসদ নিৰ্বাচনৰ সময়ত এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ডকমকাত অনুষ্ঠিত বিশাল গণসমাৱেশত উপস্থিত কেইবা সহস্ৰাধিক জনতাক সম্বোধিত কৰিছিল যে দলক বিজয়ী কৰি দিলে
অনাগত সময়ত কাৰ্বি আংলংবাসীৰ বহু প্ৰত্যাশিত 246 ধাৰা অনুযায়ী স্বায়ত্তশাসিত ৰাজ্যৰ দাবী কাৰ্যকৰী ব্যৱস্থা কৰিব কিন্তু মূৰকত হ'ল খালুবালু খোলাকটি তাল তাৰ পিছত 2011 চনৰ বিধায়ক নিৰ্বাচনৰ সময়ত হাঞ্জালাংছ অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত কাৰ্বি ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ কাৰ্বি আংলঙৰ বলবৎ হৈ থকা SIU/PIU ব্ৰহ্মপুত্ৰ নদীত পেলাই দি কৈছিল তেতিয়া কংগ্ৰেছৰ নেতা হৈ থাকোতে কিন্তু আজি পৰ্যন্ত এই বিষয়টোৰ ওপৰত কোনো পদক্ষেপ লোৱা নহল সীমান্ত এলেকাত সুৰক্ষাৰ বাবে মেঘালয় নাগালেণ্ড সীমামূৰীয়া এলেকাত আৰ্মি তথা বেটেলিয়ন কেম্প দিয়াৰ কথা কিন্তু নিদিলে আৰু আজি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে এতিয়াও কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলাৰ বাবে পাৰ্বত্য উন্নয়ন মন্ত্ৰী পদ দিব পৰা নাই ইত্যাদি অভিযোগ সংগঠনটোৰ নেতৃত্বই ডিফু ৰফটপ হোটেলত 13 এপ্ৰিলত অনুষ্ঠিত এক সংবাদ মেলত উপস্থিত সাংবাদিকসকলক সম্বোধিত এইদৰে মত ব্যক্ত কৰে উল্লেখ্য সংবাদ মেলৰ সংগঠনটোৰ সভাপতি বৰ্মা বস ৰেংমা সাধাৰণ সম্পাদক খৰসিং টিছো মোহন তেৰণ প্ৰমুখ নেতাসকলে অংশ লোৱাৰ লগতে সাংবাদিকৰে মত বিনিময়ত এইদৰে কয় হোম মিনিষ্টাৰ ৰাজনাথ সিঙে আজি দকমকাত আহিছিলে তেখেত মানে ইলেকশ্যন শেষ হ'লে আপোনালোকৰ ডিমাণ্ড যে আৰ্টিকল 244 ইমপ্লিমেণ্ট কৰিম বুলি আজিলৈকে তেওঁ দায়িত্ব পালন নকৰাৰ কাৰণে আজি আমি মন দুখ হৈ আজি মিডিয়াবিলাকক আমি মাতিবলগীয়া হ'ল নম্বৰ 2 হৈছে আজি হাঞ্জাংলাংছ বগাইজান সাব ডিভিজন হিমন্ত বিশ্ব শৰ্মা 2011 চনত ৰাইজৰ পাব্লিক মিটিং আগত তেখেত যে ভোট দিছিলে কাৰ্বি আংলং SIU আৰু PIU আজি ব্ৰহ্মপুত্ৰ নদীত পেলাই দিম বুলি তেখেত ভোট দিছিলে কিন্তু আজিলৈকে ভোটলেছ হৈ আছে মংগল ইংহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ